স্বাগতম এটা নতুন ভিডিঅ'লৈ। ভিডিঅ'টো আজি ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আজি হ'ল ৰাসৰ প্ৰথম দিন, হাউলি ৰাসৰ। এক্সাইটমেণ্টটো বহুত বেছি, কাৰণ 2 বছৰ ৰাস হোৱা নাই, গতিকে ডাইৰেক্ট আমি ৰাসত যাই কিনে লগ পাই আছোঁ। তো আহি পালোঁৱে আৰু ৰাস, এয়া গেট, লাইটৰ গেট। এয়া লটাৰী ৰাস্তাৰ পৰা আৰম্ভ লটাৰী। 25 টাকাৰ 30 টাকাত পাব বাইক। চাওক বাইকবিলাক। মজা মজা বাইক। এইখন ৰাস মহোৎসৱৰ মেইন দুৱাৰ, এইখিনিৰ ভিতৰত প্ৰৱেশ কৰা হয়। যাই থাকক। দেখাই লৈছোঁ মূৰ্তিখিনি, মানে প্ৰতিমাখিনি। মূৰ্তিবিলাক বঢ়িয়াকৈ ডিজাইন কৰিছে, ধুনীয়াকৈ ডিজাইন কৰিছে। চাই লওক। এয়া আমাৰ মহাপুৰুষ কেইজনমানৰ প্ৰতিমূৰ্তি। আৰু এয়া হ'ল মন্দিৰৰ প্ৰাংগণৰ কীৰ্তন ঘৰ, ধুনীয়াকৈ সজাইছে। এয়া হ'ল হাউলিৰ ৰাস মন্দিৰ, ধুনীয়াকৈ লাইট চাইট দি সজাইছে। এতিয়া দেখাইছোঁ অলপ ভিতৰৰ অংশ, মন্দিৰৰ ভিতৰখিনি। সেৱা কৰি ল'লোঁ।
পিছ আতচবাজী প্ৰদৰ্শন আৰম্ভ হ'ব গতিকে এইখিনি আমি চাই লওঁ আতচবাজী প্ৰদৰ্শন হেৰি নহয় নেকি